1993 চনৰ আগলৈকে মই আসলতে আলফাত আছিলোঁ। মই কোনোদিন কিন্তু সাৰেণ্ডাৰ কৰা নাই এতিয়ালৈকে। মই জীৱনত যিমান ভৰি দিলোঁ, আজি বিয়া 11 বছৰ বা 20 বছৰমান হ'ল, তাতকৈ 3 গুণ ভৰি দিছোঁ। মইতো ভাবোঁ থিয়েটাৰ জাতি বুলি ঘোষণা দিব লগা। আৰু মই ট্ৰেজেডি কিং কেনেকৈ হ'লো নিজে গম নাপাওঁ। মইতো কমেডিও কৰোঁ। জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে। জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। আজিৰ পৰা 2 বছৰ আগতে মই 2জন সাংবাদিকক মোৰ ওচৰৰ পৰা উঠাই খেলি দিছোঁ। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে চিটিজেন নিউজ আৰু চিটিজেন নিউজৰ বিশেষ অনুষ্ঠান চিটিজেন বিশেষত আজি এগৰাকী আমাৰ যিসকল দৰ্শকে আজি অনুষ্ঠানটো চাইছে প্ৰত্যেকৰে চিনাকি এখন মুখ, ভ্ৰাম্যমান নাট্য জগতৰ যিগৰাকী ব্যক্তিক ট্ৰেজেডি কিং বুলি জানো আমি। আৰু সেইগৰাকী ব্যক্তি আজি আমাৰ সৈতে উপস্থিত আছে চিটিজেন বিশেষত মৃদুল ভূঞা। দাদা, আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, ময়ো সকলোকে অসমবাসীক এই চিটিজেন নিউজৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু তোমালোককো মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নাটক কৰি ভাত খোৱা সৰু সৰু মানুহবিলাকৰ মনৰ খবলৈ গিয়ালৈ আহিছা, তাৰ কাৰণে তোমালোকক বহুত বহুত ধন্যবাদ। আজি মই অকলে নাই, আমি যিটো ইণ্টাৰভিউ হ'ব আমাৰ লগত সতীৰ্থ আমাৰ জয়শ্ৰী আছে। জয়শ্ৰীও মৃদুল্লাক প্ৰশ্ন সুধিব। দাদা, চাওঁতে চাওঁতে আকৌ এটা নাট্যবৰ্ষ পাৰ কৰিলে। কিমান বৰ্ষত থিয়েটাৰত থাকিলে আপুনি? মই 1993 চনৰ পৰা কণ্টিনিউ আছোঁ 31 বছৰ। 30 বছৰ শেষ হৈছে। অহা জুলাইত মোৰ 31 বছৰত ভৰি দিম থিয়েটাৰত, অকল থিয়েটাৰ নাটকৰ মাজত। নাটকত 1993 চনতে মই আহিছিলোঁ থিয়েটাৰলৈ হেঙুলৰ জৰিয়তে। আৰু তেতিয়াৰ পৰা ৰাইজৰ মৰম আশীৰ্বাদ লৈ মোৰ কাৰণে এইটো ডাঙৰ আশাৰ কথা। তাৰমানে কি 31টা বছৰ এজন ভ্ৰাম্যমানৰ অভিনেতা, য'ত কম্পিটিশ্যন সদায় নিতৌ প্ৰতিযোগিতাৰ মাজত থাকিও আজি 31টা বছৰ মানুহে কিন্তু একে ঠাইতে মোক ৰাখিছে, বৰঞ্চ মোক বহুত বেছি মৰম কৰিছে। গতিকে এইটো কাৰণে মই অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 31 বছৰ কিন্তু কম কথা নহয়। ভ্ৰাম্যমান নাট্য জগতত 31 বছৰ আপুনি ভ্ৰাম্যমানৰ পৰা, ৰাইজৰ মৰমৰ পৰা আপুনি যিখিনি পাইছে ৰাইজৰ মৰমৰ মাজেৰে মৃদুল ভূঞা হৈছে। যদি মৃদুল ভূঞা নহ'ল হয়, আজিৰ মৃদুল ভূঞা আপুনি কি হ'ল হয়? আজি মৃদুল ভূঞা নোহোৱা হ'লে মইতো চববিলাক কথা লোকঢাক নকৰোঁ মোৰ। মই যেতিয়া 1993 চনৰ আগলৈকে মই আচলতে আলফাত আছিলোঁ। আলফাত থকাৰ পিছত মোৰ কিবা কাৰণত মই আৰ্মিয়ে ধৰিছিলে। ধৰাৰ পিছত বহুত মানুহৰ সহায়, বহুত মানুহৰ মৰমৰ কাৰণে মোক আকৌ ওলাই আহিবও পাৰিলোঁ। মই কোনোদিন কিন্তু সাৰেণ্ডাৰ কৰা নাই এতিয়ালৈকে। মই চৰকাৰী সুবিধাও লোৱা নাই, মই একোৱেই কৰা নাই। কিন্তু মই ডাইৰেক্ট যেতিয়া মই আলফাৰ পৰা ওলালোঁ, মই 1993 চনৰ 9 তাৰিখে মই হেঙুল থিয়েটাৰত পদাৰ্পণ কৰোঁ ডাইৰেক্ট। গতিকে তেতিয়াৰ পৰা মই এজন এক্টৰ হৈ গ'লোঁ। আলফাৰ পৰা বাহিৰে ডাইৰেক্ট ভ্ৰাম্যমান নাট্য জগত। হয়। আমি যিহেতু আপোনাক সুধিব বিচাৰিম, জয়শ্ৰী কিছু প্ৰশ্ন সুধিব। মানুহে জানিব বিচাৰে আপোনাৰ পঢ়া শুনা ক'ত, যিহেতু আলফাত গৈছিল। পঢ়া শুনা কৰিছিলোঁ, প্ৰথম কৰিছিলোঁ মই ৰঙাজান প্ৰাথমিক বিদ্যালয়, মোৰ গাঁৱৰ ওচৰতে শ্ৰীবিহাৰ ৰঙাজান প্ৰাথমিক বিদ্যালয়। তাতে মই LP স্কুল পঢ়িছিলোঁ। তাৰপিছত ME স্কুল পঢ়িছিলোঁ। মই ME স্কুল পঢ়িছিলোঁ তোমাৰ কাছিকটা, যিটো আমাৰ নেহেৰু MB স্কুলত। হাইস্কুল পঢ়িছিলোঁ খেৰাজঘাটত। কলেজ পঢ়িছিলোঁ মাধৱদেৱ মহাবিদ্যালয়ত। কলেজ আধাতে এৰি মই সংগঠনত যোগ দিছিলোঁ। সংগঠনত যোগ দি মই প্ৰায় 4-5 বছৰ সংগঠনৰ কাম কৰিছিলোঁ। কিবা কাৰণত ঘৰত থাকিব নোৱাৰা এটা অৱস্থা হ'ল বা ওলাই ফুৰিব নোৱাৰা এটা অৱস্থা হ'ল। তাৰপিছত মোক আলফা সংগঠনেই মোক পইচা পাতি দি গুৱাহাটীত পঢ়ালে, অসম অভিনয় প্ৰতিষ্ঠানত। গতিকে তেনেকৈ মই এজন আহি এক্টৰ হ'লোঁ। গতিকে এই ক্ষেত্ৰত মই ক'ব লাগিব অসমৰ ৰাইজৰ লগতে মোক এই দিশত অহাত অকণমান আলফাৰ সহযোগিতা আছে। মই আলফাৰ কথা যিহেতু ওলাইছে, মানে এইখিনি কথা মই সুধিব বিচাৰিম। বৰ্তমানৰ পৰেশ বৰুৱা কি ক'ব বিচাৰিব তেখেতক? চাওক, আজি ইণ্টাৰভিউটো একচুৱেলি এনেকুৱা ধৰণৰ ইণ্টাৰভিউ নহয়, কথাই ওলাইছে। পৰেশ বৰুৱা ছাৰ সম্পৰ্কত আমাৰ আচলতে আমাৰ ৰিলেশ্যনৰ পেহী ছোৱালী বিয়া কৰাইছে। মই আচলতে পেহা বুলি মাতিব লাগে বা ভিনদেউ বুলি মাতিব লাগে, সেইটো এটা বেলেগ চেপ্টাৰ। আৰু নিজস্বতা
ৰক্ষা কৰি তেওঁ ইমান দিন আছে, ফল কি হয় পিছৰ কথা, কিন্তু তেওঁ এতিয়াও নিজস্বতা ৰক্ষা কৰি আছে, আশাত আছে, আশাই পৃথিৱী, আশাই কেতিয়াবা বাস্তৱত পৰিণত হয়। তেওঁ মনৰ মাজত কি আছে, আমি বহুত দিন কথা পাতিছোঁ, তেওঁ মোৰ মিছেছৰ লগতো কথা পাতে, মোৰ লগতো কথা পাতে পৰেশ বৰুৱা ছাৰে, মই যিহেতু ভিন্দু বুলিও মাতোঁ বাৰু, বেলেগ কথা, এইটো এটা কথা। গতিকে তেওঁক এই বিষয়ে সুধিলে মই সোধাও নাই, আৰু তেওঁ নিজস্ব এটা চিন্তাধাৰাৰে আজি ইমান দিন আছে বহুত দূৰত, গতিকে তেনেকৈ থাকি কিবা এটা ফল পাম বুলি আশা কৰিছে। আমি আশা কৰোঁ তেওঁ যিটো আশাৰ ফলটো পাওক, আৰু তেওঁ জীৱনটোৱেই গোটেই জাতিৰ কাৰণে দিয়া এটা পৰিলক্ষিত হৈছে। গতিকে বিশেষ কথা ক'বলৈ নাপাওঁ যে তেওঁ নিজস্ব চিন্তাধাৰাৰে চলি থকা মানুহ, কিন্তু মই এটা আশা কৰোঁ তেওঁ দীৰ্ঘায়ু হওক, ভালে থাকক। নিশ্চয়কৈ আমাৰ লগত জয়শ্ৰী আছে, জয়শ্ৰী কিছু প্ৰশ্ন আপোনাক সুধিব। আপোনাক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ব্যস্তপূৰ্ণ জীৱনৰ মাজত আমাক ইমানখিনি সময় দিয়াৰ কাৰণে। লগতে প্ৰথমে যিহেতু আপুনি অভিনয়ৰ লগত জড়িত হৈ আছে, তথাপিও এটা কথা জানিব বিচাৰিম, আপুনি ভাবে নেকি যে নৱপ্ৰজন্মৰ মাজত এই অভিনয়ৰ যিটো ধাৰা সেইটো বিলুপ্ত হৈ আছে, বা তেনেকুৱা কিবা আপুনি ক'ব বিচাৰিব নেকি যিটোৰ কাৰণে নৱপ্ৰজন্মই এই ধাৰাটোৰ লগত সদায় অব্যাহত থাকিব বিচাৰে? যদি মই নিজক এৰি যাওঁ, মই 1993 চনত যেতিয়া হেঙুল থিয়েটাৰত আহোঁ, তেতিয়াতো মই একো নাজানো। তেতিয়াৰ পৰা আজি 31টা বছৰ জীয়াই থকাৰ কাৰণে মোক শূন্যত জীয়াই থকা নাই, মই কষ্ট কৰিছোঁ, মোৰ লক্ষ্য উদ্দেশ্য আছিল, মই উপনীত হ'বলৈ চেষ্টা কৰিছোঁ। কেতিয়া উপনীত হওঁ বেলেগ কথা, সফলতা মানুহৰ হিচাপ, দৰ্শকৰ হিচাপ মোৰ নহয়, মোৰ আশা গৈ থকা ওপৰলৈ। কিন্তু কণ্ডিশ্যনটো হ'ল আজি নতুন প্ৰজন্মৰ বহুত ল'ৰা ছোৱালী আহিছে, মই থিয়েটাৰ, যিহেতু মই মূলতঃ থিয়েটাৰৰ মানুহ, ছবিৰ নহয়, মই থিয়েটাৰৰ মানুহ। থিয়েটাৰত মানুহৰ অতি প্ৰয়োজন হৈছে, মানুহ বহুত কমি গৈছে, লিডিং যিবিলাক অভিনেতা অভিনেত্ৰী প্ৰায় নাইকিয়াই হৈ গৈছে। গতিকে মই ভাবোঁ নতুন নতুন ল'ৰা ছোৱালী ওলাব লাগে, আৰু আমিনো কিমান বছৰ কৰিম, 31 বছৰ কৰিলোৱেই, আৰু যি 2-3 বছৰ কৰোঁ, কাৰোবাৰ হাতত যাতে থিয়েটাৰখন আমি দি থৈ যাব পাৰোঁ, মই থকা থিয়েটাৰখনেই যে মই তোমাক চঞ্জালো তুমি কৰা এতিয়া, তেনেকুৱা মানুহ অতি প্ৰয়োজন হৈছে। কিন্তু তেনেকুৱা মানুহ বহুত দূৰলৈ বিচাৰিলে বহুতে চকুত নাই পৰা বুলি কয়। আমিতো আমাৰ অভিনেতা অভিনয় সকলোকে শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, কিন্তু কমিটিয়ে বা অসমৰ ৰাইজে কয় বহুত দূৰলৈ আমি তেনেকুৱা এখন থিয়েটাৰ লৈ ফুৰিব পৰা মানুহ দেখা নাই। কিন্তু দেখা নাই কি আমাৰ কৰিব নোৱাৰা কাম কি আছে, সকলোৱে একাগ্ৰতাৰে কৰক, তেনেকুৱা বহুত মানুহৰ জন্ম হওক তাৰে কামনা কৰিছোঁ। আপুনি এইমাত্ৰ কৈছে যে আপুনি থিয়েটাৰৰ মানুহ, সচৰাচৰ আমি আপোনাক থিয়েটাৰত দেখা পাওঁ, মঞ্চত দেখা পাওঁ, কেমেৰাৰ সন্মুখত আমি আপোনাক তেনেকৈ দেখা নাপাওঁ, তাৰ মাজত কিবা ৰহস্য আছে নেকি? ৰহস্য একো নাই। মই 1994-95 চনত এখন চিনেমা কৰিছিলোঁ, বুকুৰ মাজত জ্বলে, যিখন চিনেমা অসমত একেৰাহ 25 সপ্তাহ চলিছিল, ৰূপালী জয়ন্তী বৰ্ষ পাৰ কৰিছে, সপ্তাহ পাৰ কৰিছিলে। গতিকে সেইখন কাম কৰা অভিজ্ঞতা বুলি একো নাজানো, তেতিয়া মই একোৱেই নাজানো। তাৰপিছত এখন মই ছবিৰ অফাৰ পাইছিলোঁ, কিন্তু মই কৰা নাই, কাৰণ ছবিৰ ওপৰৰ লগত মোৰ সাংঘাতিক ইণ্টাৰেষ্ট নহয়। আজি 2 বছৰৰ আগত মোৰ বন্ধু ৰজনী বৰ্মনে এখন ছবি মোৰ সৈতে বৰলেৰে কৰালে, যিখন ছবিৰ নাম লংকাকাণ্ড। ছবিখন ভালো হৈছিলে খুব। গতিকে ছবিৰ লগত মোৰ ৰিলেশ্যনটো খুবেই কম। মই একেবাৰে মঞ্চৰ মানুহ হয়, আৰু মঞ্চৰ মানুহ হিচাপে মঞ্চত থাকি আজি 31টা বছৰ উশাহ নিশাহ মঞ্চতে লৈ আছোঁ। 31টা বছৰ যদি তুমি 6 ঘণ্টাও বা 3 ঘণ্টাও ধৰা কাঠৰ ওপৰত, তেতিয়াহ'লে ঘৰত কম সময় থকা, বিচনাত কম সময় থাকোঁ, মঞ্চত বেছি সময় থাকোঁ আমি। গতিকে মই ছবিৰ লগত মোৰ ৰিলেশ্যনটো অলপ দূৰণি। ছবি চাই ভাল পাওঁ, কিন্তু মই নিজে কমফৰ্ট ফিল নকৰোঁ ছবি, আৰু ছবিটো মোৰ কাৰণে সাংঘাতিক কমফৰ্ট জ'ন নহয়। গতিকে মই নাটক কৰোঁ, নাটক কৰি মই মানুহৰ মাজত নাটকৰ অভিনেতা হিচাপে জীয়াই থাকিব বিচাৰোঁ। বৰ্তমান আমি এটা ব্যক্তিগত কথালৈ যাওঁ আপোনাৰ, ধৰি লওক বৰ্তমান কেনেকুৱা হৈছে, প্ৰেমটো আমি সকলোৱে জানো যে ঈশ্বৰ প্ৰদত্ত বস্তু, কিন্তু বৰ্তমান প্ৰেমটো এটা বিপথে পৰিচালিত হোৱা বুলি বহুতো ধাৰণা হয়। আপোনাৰ মতে বা আপোনাৰ কি চিন্তা ধাৰণাই প্ৰেম কি আপোনাৰ মতে? বিপদে পৰিচালনা হোৱাটো কি, প্ৰথম কথা এতিয়া আজি গ্ল'বেল পৃথিৱীত বহুতে বহুত ধৰণে প্ৰেমৰ সংজ্ঞা দিয়ে, বহুতে চায়, ফোনত চায়। গতিকে চবৰে আজি নতুন প্ৰজন্মৰ প্ৰেমৰ সংজ্ঞাটো অলপ বেলেগ হৈছে চাগে, কাৰণ আৰু মানুহৰ এই নতুন প্ৰজন্মৰ ধাৰণা কি তুমি মই ক'ব নোৱাৰোঁ, মই ক'ব নোৱাৰোঁ, কিয়নো আমি বহুত আগৰ ল'ৰা হয়। গতিকে তেওঁলোকৰ মনত কি খেলা আছে, মনে কেনেকৈ প্ৰেম ভাবিছে, সেই কথাটো আমি মনত সোমাই গম নাপাওঁ,
গতিকে তেওঁলোকৰ নিজা চিন্তাধাৰা এতিয়া মানে হোৱাটছএপৰ প্ৰেম ফেচবুকৰ প্ৰেম এটা ৰাতিত এটা ঘণ্টাত আপোনালোকৰ সময়ত যেতিয়া কলেজত পঢ়ি আছিল আপুনি চিঠি লিখা প্ৰেম আছিল হয় কাৰোবালৈ চিঠি লিখিছিল নে আপুনি মই লিখিছিলোঁ মই কৈছোঁ নহয় মই আলফাত থকাৰ পিছতে থিয়েটাৰত সোমাইছিলোঁ থিয়েটাৰত সোমাই 1993 চনতে মই কলিয়াবৰৰ উদিতি ভূঞাৰ ঘৰত আছিলোঁ তেতিয়া সিহঁতি সৰু সৰু আছিল ক্লাছ 8-9 ছোৱালী আছিলে তেওঁলোকৰ ঘৰত মোক থাকিব দিছিলে থাকিব দিয়াৰ পিছত আহ যাহ চলিছিল মই কমেও 8-9 বছৰ তেওঁলোকৰ ঘৰতে থাকোঁ তেতিয়ালৈকে একো নাছিলে তাৰপিছত ওচৰৰ মানুহে তেওঁলোকৰ ল'ৰা নাই গতিকে মৃদুল ভূঞা প্ৰত্যেক বছৰত আহি থাকে কোনোবা এজন ছোৱালী নিব নেকি এনেকুৱা এটা মানে হেৰি আৰু তেতিয়া উদিতি কথা কোনোবাই কৈছিল যে মৃদুল ভূঞা উদিতি নিব এনেকুৱা গৈ গৈ বস্তুটো মুখৰোচৰ পৰা বদনামলৈ পৰিৱৰ্তন হৈছিলে আৰু তেতিয়া মই চিঠি লিখিছিলোঁ তেতিয়া আমি ভাবিছিলোঁ যে আমি এজনী ছোৱালী বদনামী হোৱাতকৈ মই বিয়া কৰিম এই যে বিয়া কৰাম বুলি আত্মহীয়া প্ৰেম এটা হৈছিলে তেতিয়া বহুত চিঠি লিখিছিলোঁ 22 পেজ 23 পেজ মোৰ মানুহ আছিলে পইচা দি পঠাই দিব একমনা চিঠি তাতে দুদিন থাকে আকৌ মোলৈ লিখিব লাগিব দৰবিলাক এনেকৈ তেনেকুৱা আছিলে আপুনি ক'ব বিচাৰিছে যে এতিয়াতকৈ আপোনালোকৰ দিনত চিঠিৰ বা প্ৰেমৰ মাদকতাটো বেছি আছিল সুকীয়া আছিলে ৰৈ থকা হয় নহয় মই বুলি নহয় সেই চামৰ সেই মানুহখিনিয়ে আমাৰ লগৰ মানুহখিনিয়ে এখন চিঠিৰ বিনিময়ত কি লিখে ৰৈ থাকিব লাগে ৰৈ থাকে হয় আগদিনাখন স্কুলত দিয়া চিঠিখনৰ উত্তৰ পিছখন জুনি ছুটীত পাবলৈ সেই সময়কণ ৰৈ থাকে এইটো এটা বেলেগ মাদকতাৰ সময় আছিলে ঠিক আছে পুনৰ আকৌ এটি প্ৰশ্নৰ মাজলৈ আহিছোঁ আপোনাৰ সহধৰ্মিনী অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ বাইদেউৰ মাজত কেতিয়াবা তেনেকুৱা ধৰণৰ কাজিয়া হয়নে তাতে অদ্ভুত ধৰণৰ কাজিয়া নহয় মোক কাজিয়া এটা কাৰণেই লাগে মই মানে বহুত ভৰি ধুব লাগে ঘৰলৈ গ'লে বুজিছে নাই মই জীৱনত যিমান ভৰি ধুলোঁ আজি বিয়া 11 বছৰ বা 20 বছৰমান হ'ল তাতকৈ 3 গুণ ভৰি দিছোঁ থোৱালৈও ভৰি দিব লাগে বাথৰুমলৈ সোমালেও ভৰি দিব লাগে বাহিৰলৈ গৈ এই ভৰি ধোৱাৰ লগত কেতিয়াবা মোৰ খং উঠে কেতিয়াবা খঙতে বোকা চোকাত গছকি গুচি আহোঁ ভিতৰলৈ তাৰমানে মোৰ খংবিলাক তেনেকুৱাই উঠে বেলেগ কথাত একো খং উঠা মোৰ তেনেকুৱা কোনো কথাই নাই আৰু তেওঁ ইমানে কি ক'ম আৰু ইমানে চাফা মানে ভাবিব নোৱাৰা আৰু মই যে ইয়াত থাকোঁ খেলি মেলিকৈ থাকোঁ এতিয়া ভিডিঅ' কল কৰি সদায় কৈছে তোমাক কি বুলি ক'ব মানুহ ইমান লেতেৰাকৈ আছা ইমান খেলি মেলিকৈ আছা তোমালোকে আহোঁতে দেখিছা মোৰ চব খেলি মেলিকৈ থাকোঁ গতিকে চিজিল নাম্বাৰ 1 দ্বিতীয়তে সেয়ে মোক কিছু মোৰ কাজিয়া অকল ভৰি ধোৱাত লাগে মই জীৱনত যিমান ভৰি ধুইছিলোঁ বিয়াৰ পিছত তাতকৈ 5 গুণমান বেছি ভৰি ধুবলগীয়া হৈছে তাৰমানে সেইটোৱে মোৰ খং কিয় ইমান ধুব লাগে তাৰমানে যদি হিচাপ কৰে তো মানে ভৰি পানীতে থৈ দিয়া নিচিনা হ'ব আমি জানো যে সচৰাচৰ সমগ্ৰ অসমবাসীৰ হৃদয়ত আপোনাৰ প্ৰতিচ্ছবিখন আছে তো আপোনাৰ অভিনয় চাই সকলোৱে ভাল পায় সকলো অনুৰাগী হৈ পৰে আপোনাৰ লোকৰ মানে আপোনাৰ সহধৰ্মিনী বা আপোনাৰ বাইদেৱে আপোনাক এই ক্ষেত্ৰত ছাপোৰ্ট কৰেনে কৰে তাইতো বিয়াৰ পিছত 8 বছৰ মোৰ থিয়েটাৰতে আছিলে আৰু মোৰ ভাল সমালোচনা কৰে তাই সমালোচক তাই প্ৰথম আৰু এখন নাটক প্ৰথমতে চাই ক'ত কি হৈছে তাই কয় মোক কাৰণ আমি কৰি থকা মানুহবিলাকে কি কৰিছোঁ নাজানো কৰি থকা মানুহখিনিয়ে আমাক কেনেকুৱা লাগিছে আমি নাজানো কৰি থকা মানুহখিনি আৰু কি কৰিবলৈ তাকো নাজানো আমাক জানে চাই থকা মানুহে আৰু চাই থকা মানুহৰ মেক্সিমাম মানুহে বহুত মৰম কৰে মই যি কৰোঁ তাকে ভাল দেখে মই কান্দিলে কান্দে মই হাঁহিলে হাঁহে কিন্তু মোৰ পৰিবাৰে বা সমালোচক হৈ চাব দিওঁ মই যে ক'ত কি ক'বলৈ ক'বাচোন বুলি এইবাৰ এখন নাটকত মই অলপ বেছি বেকা হৈছিলোঁ কেঞ্চাৰ বুলি কওঁতে ৰাসত তেওঁ আহি পেলাই কৈছে যে ইমান বেকা নহ'বা মানে অলপ কমাই দিবা গতিকে এই কথাটো বেলেগে কোৱা নাই বেলেগে হয়তো মোক ক'বলৈ বেয়া পাই কোৱা নাই হয়তো মৰমত কোৱা নাই হয়তো সেইটোৱে ভাল দেখিছে কিন্তু পিছত দেখিলোঁ হয় উদিতে কোৱা কথা ঠিকেই আছে মই ইমান বেকা হ'ব নোৱাৰোঁ মই তাৰমানে কেঞ্চাৰ বুলি কওঁতে ওপৰলৈ মূৰ কৰি মই বেছি বেকা হৈছিলোঁ এই তেনেকুৱা কিছুমান সৰু সৰু কথা কিছুমান ডাঙৰ কথা তেওঁ সোঁৱৰাই দিছে বুজাই দিছে আৰু সেইমতেই কৰি গৈছোঁ আৰু অসমৰ ৰাইজখিনিতো আছেই মোক বহুত মৰম কৰে মানুহে বহুত মৰম কৰে আপোনাৰ থিয়েটাৰ জগতৰ বুলি কথা ক'বলৈ গ'লে প্ৰথমে আপোনাৰ নামটো সকলোৰে মনত আহে কিন্তু যিদৰে আপুনিও কাৰোবাৰ অনুৰাগী বা প্ৰতিগৰাকী অসমবাসীৰ কাৰণে আপুনি একেবাৰে আদৰ্শস্বৰূপ আপোনাৰো তেনেকুৱা কোনোবা অভিনেত্ৰী অভিনেতা আছেনে ডেফিনেটলি মই যেতিয়া আমি সৰু থাকোঁতে তেতিয়া বিজুদাক খুব ভাল পাইছিলোঁ প্ৰাঞ্জলক ভাল পাইছিলোঁ সৰুতে ইলাবুক ভাল পাইছিলোঁ ৰীণা বৰাহঁতৰ অভিনয় খুব ভাল পাইছিলোঁ প্ৰশান্ত দাৰ ভাল পাইছিলোঁ গতিকে আগৰ হেমন্ত দাৰ ভাল পাইছিলোঁ গোটেই যেতিয়া যিখিনি মহাদা
যিমানখিনি পুৰণা মানুহ সেই মানুহখিনিক চাই চাই আমি নিজকে কল্পনা কৰিছিলোঁ যে এনেকুৱাকৈ কেতিয়াবা অভিনয় কৰিব পৰা হ'লে যে মই প্ৰতিজন মানুহৰ পৰা প্ৰতিটো দিশত মই অনুপ্ৰাণিত, বহুত অনুপ্ৰাণিত। আজিও মই তেওঁলোকে কৰা কিছুমান দৃশ্য, কিছুমান আংগিক, কিছুমান মডুলেশ্যন আজিও মই মোৰ ঠাইত ইউজ কৰোঁ, মই নিজেও ইউজ কৰোঁ কিছুমান, যে তেতিয়াৰ মোৰ মনত থাকি মহাদাৰ যিটো ট্ৰেজিক চেঞ্চ, মহাদাৰ যিটো দুখ লাগিলে মানুহৰ মহাদাই যেনেকৈ মডুলেশ্যন কৰে, মানুহৰ যিটো কথাৰ যিটো সংলাপ প্ৰক্ষেপণ, সেইটো বৰ অদ্ভুত আছিলে আৰু কিছুমান তাৰ পৰা মই গ্ৰহণ কৰিছোঁ। আৰু মোৰ জীৱনত খুব ভাল লগা মানুহ পালোঁ, মই ইন্দ্ৰবনীয়া ছাৰক পালোঁ, অৰুণ দাক পালোঁ, মিনু বাক পালোঁ, বাহৰ দাক পালোঁ। বাহৰ দাই মোক বহুত শিকাইছিলে, ইন্দ্ৰবনীয়া ছাৰে বহুত শিকাইছিলে, অৰুণ দাই শিকাইছিলে, মিনু বাহঁতে শিকাইছিলে। গতিকে বহুত ভাল ভাল মানুহ মই লগ পাইছোঁ মোৰ জীৱনত। থিয়েটাৰৰ কথা পাতি আছোঁ যেতিয়া আৰু এটা কথাই সুধোঁ, আপুনি থিয়েটাৰৰ গ্লেমাৰ বুলি ক'লে কি ক'ব বিচাৰিব? প্ৰথম কথা, গ্লেমাৰ বোলা বস্তুটোৱে বুজি নাপাওঁ, মই সঁচাকৈ বুজি নাপাওঁ। মানে একচুৱেলি গ্লেমাৰৰ সংজ্ঞা প্ৰত্যেকৰ মানুহৰ বেলেগ বেলেগ। যদি এজন মানুহক চাই এটা অনুষ্ঠান সাংঘাতিকভাৱে লাভান্বিত হয়, সেইজন মানুহক চাবলৈ যদি হিল্লোল ভাঙৰি মানুহ আহে, সেইটোও চাগে এটা গ্লেমাৰ। আৰু নতুবা মোৰ মতে ভূপেন দা গ্লেমাৰ। ভূপেন দা মনত পৰিলে হয় এইজনেই মানুহ ৱৰ্ল্ডত চবেই চিনি পায়, গ্লেমাৰ। গতিকে গ্লেমাৰৰ শুদ্ধ সংজ্ঞা মই নাজানো, আৰু গ্লেমাৰ থিয়েটাৰত কি হয় তাকো নাজানো। কিন্তু এটা কথাই আমি চেষ্টা কৰোঁ যে আমি কি আমি নাজানো। থিয়েটাৰ যিহেতু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এখন গঠিত, থিয়েটাৰ বস্তুটো সংস্কৃতিতকৈ ব্যৱসায় বহুত বেছি আছে ইয়াতে। কাৰণ 120টা মানুহক থিয়েটাৰে পঢ়ি থাকে, প্ৰত্যক্ষ পৰোক্ষভাৱে এখন থিয়েটাৰ প্ৰায় 5000 মানুহক পঢ়ে। মোৰ মা দেউতাৰ দৰৱ পাতি, মোৰ মা দেউতাৰ অসুখৰ চিকিৎসা, মোৰ ল'ৰা ছোৱালীৰ ইউনিফৰ্ম, ঘৰৰ খাদ্য, গোটেইখিনি মোৰ থিয়েটাৰৰ পৰা মই পাওঁ, গোটেই থিয়েটাৰৰ পৰা। গতিকে থিয়েটাৰখনত আমি অহোপুৰুষাৰ্থ চেষ্টা কৰোঁ যাতে চাবলৈ মানুহ আহক আমাক, আমি কি কৰিলে মানুহখিনি আমাৰ প্ৰতি সদায় থাকিব। আজি মই কৈছোঁ নহয়, মই 30টা বছৰ এজন মানুহে মানুহখিনিক ধৰি ৰখা বৰ কষ্টকৰ, আৰু মোক মৰম কৰিছে, মানুহে মোক ধৰি ৰাখিছে, মই ধৰি ৰখা নাই, মানুহ ধৰি ৰাখিছে। আৰু কমে সেই মানুহৰ যিটো মিছিল মোৰ কাৰণে বেছি দীঘলীয়া হৈ গৈছে, বহুত মৰম কৰিছে। আগতে যদি 5জন মানুহে মৰম কৰিছিল, এতিয়া লাখ লাখ মানুহে মৰম কৰে। এইটোৱে আমাৰ, গতিকে এইটোৱে যদি গ্লেমাৰ, তেতিয়াহ'লে থিয়েটাৰ গ্লেমাৰ, গোটেই থিয়েটাৰ বস্তুটোৱে গ্লেমাৰ। আৰু ৱৰ্ল্ডত গ্লেমাৰ বস্তু এটাই আছে, থিয়েটাৰ। প্ৰতিটো কথাৰ বা প্ৰতিটো দিশৰ ওপৰত আপোনাৰ যিটো চিন্তাধাৰণা, সেয়া সঁচাকৈ আমাৰ কাৰণে একেবাৰে সুকীয়া বুলি ক'ব লাগিব। আৰু ইয়াৰ পিছৰ প্ৰশ্নকেইটি মই আমাৰ দিগন্ত দাৰ ওচৰলৈ পঠাই দিছোঁ। খুব কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক কৰিলে। দৰ্শক কিছুমানৰ অভিযোগ যে আপোনাক 30 বছৰে ভ্ৰাম্যমাণ নাটকত চালে যে মৃদুল ভাই অকল কান্দিব পাৰে, খুব মানে ট্ৰেজেডি অভিনয় কৰিব পাৰে, নাট্যকৰে সেইমতে স্ক্ৰিপ্টখন বনাই দিয়ে। এইটো অভিযোগক আপুনি কি বুলি ক'ব? তাৰ অভিযোগটো আজি খণ্ডাম। সকলোৱে চাওক, আজি ফুলশয্যাত জুই, এই নাটকখনে মই আধাতকৈ বেছি সময় মানুহ কাঢ়ি যায়গৈ হাঁহি হাঁহি। মই একচুৱেলি কমেডিয়ান এক্টৰ এটা, মই কমেডি কৰিবলৈ প্ৰথম থিয়েটাৰত আহিছিলোঁ। কিন্তু কেতিয়াবা কি হয়, আজি কিন্তু এটা কথা, আজি যদি মই মহিলাসকলৰ বিশেষকৈ দেই, মহিলাসকলৰ মনত মই নিজৰ দাদা নিচিনা, বহুত মহিলাই মোৰ দাদাৰ ৰূপে কল্পনা কৰে, ঘৰৰ মানুহ হিচাপে কল্পনা কৰে, ভাই হিচাপে কল্পনা কৰে, আৰু বহুত দৰ্শকে মোক নিজা মানুহ বুলি কল্পনা কৰে। আৰু মই ট্ৰেজেডি কিং কেনেকৈ হ'লেও নিজে গম নাপাওঁ, মইতো কমেডিও কৰোঁ, কিন্তু মই দুখ কৰিলে মানুহে কান্দে। গতিকে এনেকৈ গৈ গৈ চাগে, আৰু মই মেক্সিমাম ত্যাগৰ চৰিত্ৰই মই কৰোঁ, দিয়ে মোক, কৰোঁ নহয় দিয়ে, মইতো নিলিখোঁ। গতিকে যেতিয়াই নাটকাৰে গম পালে মৃদুলে এনেকুৱা চৰিত্ৰত মানুহে বহুত ভাল পায়, মৰম কৰে, একদম দপা দপা তাকে লিখিবলৈ আৰম্ভ কৰে। তাৰ বিপৰীতে কিন্তু মই বহুত কমেডি চৰিত্ৰ কৰিছোঁ, বহুত কৰিছোঁ। এতিয়া আজিতো কালি এডভাৰটাইজেই কৰিছে যে ট্ৰেজেডি কিঙক আজি কমেডি কিং হিচাপে দেখিব, গতিকে আজি চাই ৰাইজে চাওক। আৰু মই ট্ৰেজেডি কিং হৈ থাকিব নিবিচাৰোঁ, মই ভিলেনো কৰিছোঁ, মই ভিলেন কৰি শ্ৰেষ্ঠ ভিলেন পাইছোঁ, এবছৰ কৰিছিলোঁ। আৰু দৰ্শকসকলে আপোনাক ভিলেনত চাব নিবিচাৰে, মোক নিজে সেইটোৱে কৈছোঁ। মই সুন্দৰী সন্যাসীত ভিলেন কৰিছিলোঁ আবাহনত, সেই বছৰ মই ভিলেন মই পাইছিলোঁ, বেষ্ট ভিলেন। কিন্তু কণ্ডিশ্যনটো হ'ল দৰ্শকে আহি বাৰে বাৰে কয় আপুনি নকৰিব, মোক কৰিব নিদিয়ে, মোক ভাল নাপায় এইবিলাক কৰিলে। মৃদুলে আপোনাক আমি যেতিয়াৰ পৰা দেখিছোঁ, বা আমাৰ আগৰ প্ৰজন্মই আপোনাক যেতিয়াৰ পৰা দেখিছে 30 বছৰ,
আপুনি যেনেদৰে আছে আৰু তেনেদৰে আছে, ইয়াৰ মূল মন্ত্ৰ কি? ইয়াৰ মূল মন্ত্ৰ বেলেগ একো নহয়। ইয়াৰ মূল মন্ত্ৰ মই খুব সময় নিয়মমতে চলা মানুহ এটা কিন্তু থিয়েটাৰ নিয়ম নাথাকে, ভাগি যায় থিয়েটাৰ নিয়ম। আমি খোৱা বোৱা নিয়মটো আমাৰ একেবাৰে নিমিলে। কেতিয়াবা ৰাতি 4টাত খাওঁ, কেতিয়াবা 10টাতে খাওঁ। মই এটাই ভাবোঁ, মোৰ তাৰমানে এনেকৈ যদি ভাবে মই ঠিকে আছোঁ বুলি, ইয়াৰ মূল কাৰণটো হ'ল মোৰ খাদ্য প্ৰণালী। মই বহুত বেছি খাদ্য নাখাওঁ আৰু মই মদ একেবাৰে নাখাওঁ, যিটোৱে মানুহক, আমাৰ শিল্পীসকলৰ বহুত অভিযোগ আছে যে এই মদ খাই খাই একদম মস্ত মাতাত মস্ত মানুহ হৈ গ'ল, মদ খাই খাই মৰিল। তাৰ পৰা মই বহুত যোজন দূৰত। মই কোনো দিন কেতিয়াও মই মদক প্ৰশ্ৰয় নিদিওঁ, মদক দিয়া নাই, কোনো মাদক দ্ৰব্য। আৰু সেইকাৰণে মই অপেনলি মানুহক কওঁ যে মদ চদ খাব নালাগে বুলি কওঁ, কাৰণ মোৰ সাহস আছে মানুহক মানা কৰিবলৈ। উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ। মই সঁচাকৈ মদ নোখোৱা মানুহ এটা আৰ্হি। গতিকে বহুত কাৰণত হয়তো তেনেকৈ মই একেই আছোঁ বুলি কয়। তথাপিতো আজিকালি অলপ চুলি তুলি পকিছে অলপ বিয়া দিয়া, এইটো পকিবই, উপায় নাই। তথাপি মানুহে মোক ষ্টেজত একে দেখে। মই মানে বেলেগ প্ৰশ্ন এটা সুধিম, যিহেতু থিয়েটাৰ এখন কৰিবলৈ হ'লে প্ৰচাৰ লাগিব। আজিকালি কিছুমান মানে ফেচবুকত সাংবাদিকতা কৰে, ফেচবুকত লিখা মেলা কৰে, পেপাৰতো লিখা মেলা কৰে। অভিযোগ উঠে তেওঁলোকৰ বিৰুদ্ধে কেতিয়াবা যে এজন নাট্যকাৰ, এজন অভিনেতা বা এজন প্ৰযোজকক লৈ তেওঁলোকে মানে প্ৰচাৰসমূহ কৰি থাকে, গোটেই নাটকক সামৰি বা সেইসকলে প্ৰচাৰটো নকৰে। এইটো কি মানে কিহৰ কাৰণে হয় এইটো? চাওক, কিহৰ কাৰণে হয় তাৰ ৰিজাল্টটো আজিকালি পাইছেই মানুহে। মই কাৰো নাম নকওঁ। এনেকুৱা কিছুমান সাংবাদিকৰ নামত কলংক আমাৰ মাজলৈ আহে। আজিৰ পৰা 2 বছৰ আগতে মই 2জন সাংবাদিকক মোৰ ওচৰৰ পৰা উঠাই খেদি দিছোঁ। এইকাৰণে খেদিছোঁ, তেওঁলোক একচুৱেলি সাংবাদিক নহয়। সাংবাদিকৰ যিটো অৰ্থ, সাংবাদিকৰ যিটো পবিত্ৰতা তেওঁলোকে একেবাৰে নাই। গতিকে মই নাম ক'বলৈ বিচৰা নাই, মই নাম নকওঁ, কিন্তু মই নাম চাম নুসুধিবা হা। কিন্তু বুজি পাইছে। কিন্তু আজি 2দিন এদিনৰ আগত এখন মুখাটো খোলেই খাইছে, গমেই পাইছে। সেইখন মুখাৰ আৰু ৰছী বহুতৰ হাতত আছে। বহুতে চোচা গাঁঠিটো খুলি দিলে আৰু মুখা খোল খাব। 2জনমান তেনেকুৱা আছে, যি 2জন মানুহৰ চকুত মিছা বোলে প্ৰমাণিত হৈ গৈছে, মিছা বোলে। আৰু আজিকালি তেখেতসকলৰ লিখনিত খুব বেছি 7টা 8টা কমেণ্ট আহে। আগতে যিকেইটাই লিখে আমাৰ কথাই লিখিছিলে, হাজাৰ কমেণ্ট আহিছে, হাজাৰ ভিউৱাৰ্ছ আছিল। সেই সেইকেইজনৰ এতিয়া লিখাত 7টা 8টা কমেণ্ট আহে, 50টা ভিউৱাৰ্ছ আহে। গতিকে তেওঁলোকক মানুহে চাবলৈ এৰিছে। আপুনি কিয় উঠাই পঠালে কাষৰ পৰা? না, মই উঠোৱা কথা কাৰণ কি, মানুহ সদায় এটা লিমিটৰ প্ৰয়োজন হয়। চব মানুহেই জীৱিকাৰ কাৰণে কৰি থাকে চববিলাক কথা। আমি বেয়া নাপাওঁ। কোনোবা এজনে এটা খবৰ দি পেলাই মৰমতে কিবা এটা আমি দিলে, সেইটো গ্ৰহণ কৰিলে আমিও বেয়া নাপাওঁ, তেওঁ অকণমান লাভান্বিত হয়। আৰু বহুত কাৰণ তেওঁলোকে খুব তোষামোদকাৰীলৈ পৰিৱৰ্তন হৈছিল। মানে সাংবাদিকৰ পৰা তোষামোদকাৰীলৈ পৰিৱৰ্তন হৈছিল। আৰু তেওঁলোকে ক'ব নোৱাৰাকৈ মানে চব থিয়েটাৰ এভইড কৰি কোনোবা এখনতে লাগি থাকে, যিটোৱে কিন্তু থিয়েটাৰখনে ক্ষতি কৰে। এইবাৰ তেওঁলোকে এখন থিয়েটাৰ ক্ষতি কৰিছে। তেওঁলোকে লিখা কোনো বিশ্বাস নকৰা হ'ল। ডেইলি 8টা লিখে, 9টা লিখে, 2জনে 15-20টা লিখে। কোনোবা এটা গ্ৰুপত মই যদি এখন ফটো দিওঁ, লগে 10খন ফটো দিয়ে তেওঁলোকে বেলেগ থিয়েটাৰৰ। কিন্তু ডাঙৰ কথা নহয়, কিন্তু অবিশ্বাস্য হৈ গৈছে মানুহৰ কাৰণে। বিশ্বাস নকৰাৰ কাৰণে ক্ষতিটো থিয়েটাৰৰ হৈছে। কিন্তু থিয়েটাৰৰ যিটো থিয়েটাৰৰ প্ৰচাৰটো কিন্তু মানে প্ৰকৃতভাৱে দৰ্শকে কৰে। আজি ধৰক নলবাৰীত মানুহে চাইছে, নলবাৰীৰ মানুহখিনি কি ক'ব বিচাৰিছে? এতিয়া নলবাৰীত এইবাৰ সকলোৱে গমেই পায়, তোমালোকে গমেই পাইছা, নলবাৰীত এখন নাটকেই সৰ্বশ্ৰেষ্ঠ বিক্ৰীৰ অভিলেখ সৃষ্টি কৰিলে, যিখন আমি কৰিছোঁ। মোৰ কেঁচুৱাই কান্দিছে। আমাৰ ওচৰতে বহুত কাৰিকৌশলভাৱে উন্নত থিয়েটাৰ চলি আছিলে এবাৰ, বহুত কাৰিকৌশল থকা। কিন্তু আমাৰ কৌশল একোৱেই নাই, কাৰিকৌশল একোৱেই নাই। আমাৰ অকল কৌশল এটাই নাটক, আমাৰ কৌশল এটাই অভিনয়, আমাৰ কৌশল এটাই মানুহক ক'ব পৰা কথাখিনি নাটকৰ মাজে কৈছোঁ। আমাৰ কৌশল এটাই মানুহে কিবা এটা আমাৰ মাজত পাইছে। গতিকে মানুহে কিন্তু আমাকেই গ্ৰহণ কৰিলে। সকলোৱে জানে এইবাৰ ৰাসত সৰ্বশ্ৰেষ্ঠ কমিটিক পইচা দিয়া মানুহেই হ'ল থিয়েটাৰ সূৰ্য। নিশ্চয়। আৰু আপোনাৰ থিয়েটাৰ আপুনি যিখনতে নাথাকক কিয়, আপোনাৰ নিজা দৰ্শক আছে, নিজা দৰ্শক আপুনি সৃষ্টি কৰিছে। হয়, মোক আচলতে মই কৈছিলোঁ, বাৰে কৈছোঁ, সেই মানুহখিনি মোৰ শ্ৰদ্ধাৰ পাত্ৰ। কাইলৈ মই নাথাকিলেও মোৰ বুকুত লৈ তেওঁলোকে থাকে, মোৰ বিশ্বাস। গতিকে
লাখ লাখ মানুহে মোক এতিয়া মৰমত ৰাখি থৈছে, লাখ লাখ মানুহে, আৰু এই মৰমৰ পৰা বঞ্চিত হ'ব নিবিচাৰোঁ। এই মৰম তেওঁলোকে কৰা মৰমৰ পৰা মই নিজকে আঁতৰাব নিবিচাৰোঁ। মোক বহুতে সোধে আপুনি কোনো ৰাজনৈতিক দলত যোগ নিদিয়ে নেকি? আচ্ছা, মাজত তেনেকুৱা এটা পৰিৱেশ আহি গৈছিলে, আৰু আমাৰ বহুত শিল্পীয়ে যোগো দিছিলে, আপোনালোকে গমেই পায়। ৰাজনৈতিক পথাৰত যোগ দিয়াটো ডাঙৰ কথা নহয়, যোগ দিব পাৰে, তেনেকুৱা ইতিহাস বহুত আছে। ৰাজনৈতিক কথা যিটো ওলাইছে, যিটো মানে লোকসভা নিৰ্বাচন সমাগত, দুটা মই ৰাজনৈতিক কথা সুধিম। এটা হ'ল যে বৰ্তমানৰ অসমৰ যিখন চৰকাৰ আছে, চৰকাৰখনক লৈ আপুনি কিমান সুখী? চাওক, মই এটা কথা কওঁ, চৰকাৰক লৈ সুখী অসুখী এটা বেলেগ বস্তু। আজি যিকোনো চৰকাৰেই নহওক, এচাম সুখী হয়, এচাম অসুখী হয়। এখন চৰকাৰে গোটেই সৰ্বশ্ৰেষ্ঠ গোটেই মানুহ সুখী কৰিব নোৱাৰে, কথা নাম্বাৰ 1। দ্বিতীয়তে, আজি ৰাজনৈতিক যিটো প্ৰেক্ষাপট, এই প্ৰেক্ষাপটটোত আমি বহুত দূৰত, কিন্তু মই বহুত দূৰত। মই ৰাজনৈতিক দিশত ক'ত কি হৈ আছে চাই থকা মানুহ দেখি আছোঁ, কিন্তু মই সেই ৰাস্তাৰ পৰা বহুত দূৰত থকা মানুহ এটা দেই। কিন্তু মই ৰাজনীতি ভাল পাওঁ, ৰাজনীতি কোনে কি কৰিছে ভাল পাওঁ। আজি ৰাজনীতি অলপ বেলেগ ধৰণৰ ৰাজনীতি হ'ল, সেইখিনি মই এজন সকলোৰে মানুহ। মই কোনো ৰাজনীতিৰ বিষয়ে ক'বলৈ নিবিচাৰোঁ, এইকাৰণেই নিবিচাৰোঁ। মই আজি কাৰো নাম নলওঁ, এইকাৰণে নলওঁ, মই প্ৰত্যেকৰে মানুহ, এজন শিল্পী। যদি মই শিল্পী বুলি মানুহে ভাবে, মই এতিয়াও ভবা নাই মই শিল্পী হ'ব পাৰিছোঁ, কিন্তু মই নাটক কৰিছোঁতো। এটা হলত বিভিন্ন ধৰণৰ বিভিন্ন দলৰ মানুহ দৰ্শক হৈ থাকে, গতিকে মই কোনো কাৰণতে ক'ব নোৱাৰোঁ, আৰু মই কোনো কাৰণতে নকওঁ। কিন্তু এটাই মই বিচাৰোঁ, যি দলেই নহওক, যি চৰকাৰেই নহওক, মানুহ সৰু সৰু আশাবিলাক পূৰণ কৰিব লাগে। সৰু সৰু আশা, মানুহৰ বেছি আশা নাথাকেতো, আৰু সেই আশাবিলাক পূৰণ কৰোঁতে যাতে কাৰো ক্ষতি নহয়, এক। দ্বিতীয়, আমি এটাই বিচাৰোঁ যে আমাৰ থিয়েটাৰৰ যদি কথা কওঁ, থিয়েটাৰ যিটো ইণ্ডাষ্ট্ৰি বুলি চলি আছে এতিয়া, ইয়াৰ প্ৰতিও অকণমান মাজে মাজে চৰকাৰে চকু ফুৰাই, আমাৰ মানুহকো মাজে মাজে অলপ সহায় কৰিছে। ময়ো বহুত লাগি মেলি মানে বিভিন্ন কামত সহায়ো কৰিছোঁ, মানে আমাৰ থিয়েটাৰৰ কাৰণে। কিন্তু থিয়েটাৰৰ কাৰণে বহুত ল'বলগীয়া কাম আঁচনি কিন্তু চৰকাৰৰ হাতত আছে, সেইখিনি কেতিয়া লয় নাজানো, কিন্তু লয়, বহুত লৈছে। এতিয়া ধৰা থিয়েটাৰ কিছুমান মানুহ যোৱা বছৰ আগৰ বছৰ 85,000 টকা দিলে, তেনেকৈ অলপ অলপ সহায় কৰি আছে। কিন্তু চৰকাৰৰ একদম মানে মুখ্য ভূমিকা আমি পালন কৰিব এতিয়াও পৰা নাই। তাৰমানে এতিয়া চোৱা, যদি আমি জাতিলৈ যাওঁ, আমি যদি জাতি বুলি ভাবোঁ, এতিয়া থিয়েটাৰটো কিন্তু এটা একচেটিয়া জাতি হৈ পৰিছোঁ আমি থলুৱা জাতি এটা থিয়েটাৰৰ মানুহখিনি। আমি কি নাজানো, মই কোচ কলিতা, আহোম, হিন্দু, খ্ৰীষ্টান, মই নাজানো, কিন্তু মোৰ জাতিটো এতিয়া থিয়েটাৰ। মই থিয়েটাৰ জাতিৰ মানুহ। এতিয়া মইতো ভাবোঁ থিয়েটাৰ জাতি বুলি ঘোষণা দিব লগা। জাতিৰ কথা আহিছে, আমি প্ৰায় এইকেইদিন সকলোকে সুধিছোঁ, শিল্পীসকলক য'ত লগ পাইছোঁ, কাক লৈ স্থিতি কি আপোনাৰ? চাওক, কাক লৈ স্থিতি কি মানে, কাক গৈ এতিয়া ক'ত পালেগৈ প্ৰথম কথা। কাক সেই সময়টো মই দেখিছিলোঁ আমাৰ শিল্পীসকলৰ মাজত, যেতিয়া শিল্পীসকল গৈ পেলাই আপোনাৰ হেৰি পায়গৈ, ফিল্ড পালেগৈ, তাৰপিছতে শিল্পীসকলৰ মাজত ক'ব নোৱাৰাকৈ আন্দোলন গৈ নাটক হ'লগৈ, আন্দোলন গৈ বেলেগ বেলেগ ৰূপ ল'লেগৈ, গানলৈ ৰূপ ল'লেগৈ। ঠিক আছে, গান নাটকে আন্দোলনক এটা দিশলৈ লৈ যায়, কিন্তু হঠাতে একো নাইকিয়া হৈ গ'ল। আজি তাৰিখত কাৰ গৈ ক'ৰবাত পালেগৈ, কিন্তু যিখিনি মানুহে কাৰ কাৰণে লাগি থকা হৈছিলে, সেই মানুহে ক'ত গ'ল আমি নিজে নাজানো এতিয়া। আৰু বৰঞ্চ কাৰ সময়খিনিত আমাৰ কিছুমান শিল্পীৰ কিছুমান কথাই বহুত ক্ষতিহে কৰিলে, নিজেও ক্ষতি কৰিলে, সমাজৰো ক্ষতি কৰিলে। গতিকে কাৰটো আজি শুনি বলবৎ হৈয়ে গ'ল, গতিকে আজিৰ তাৰিখত কাৰ বিষয়ে কৈ কি লাভ আছে? একো লাভ নাই। প্ৰথম কথা, যিটো বস্তু চৰকাৰে কৰিছে, এইটো বস্তুৱে আমাৰ থলুৱা মানুহখিনিৰ অপকাৰ নোহোৱা কাম কৰিব লাগে, আৰু মোৰ বিশ্বাস থলুৱা মানুহখিনি অপকাৰ হোৱা কাম তেওঁলোকে কৰিব নোৱাৰে, নকৰে, এইটো বুলি মই ভাবি আছোঁ, আশা। কিন্তু কণ্ডিশ্যনটো হয়, তাতকৈ আৰু কাৰ বিষয়ে একো ক'বলৈ মোৰ নাই। আমি অনুষ্ঠান চমুৱাই আনিম, আপুনিও অধিক ব্যস্ততাত আছে। নতুন প্ৰজন্মৰ যিসকল অভিনেতা অভিনেত্ৰী মৃদুল ভূঞাক আদৰ্শ হিচাপে লৈ ভ্ৰাম্যমানত আহিব বিচাৰে, ছবিৰ কাম কৰিব বিচাৰে, নাটকৰ কাম কৰিব বিচাৰে, সেইসকলৰ বাবে কি উপদেশ থাকিব আপোনাৰ পৰা? চাওক, মই কাৰোবাৰ আদৰ্শ হ'ব পাৰিছোঁ নহয় মই নাজানো, কিন্তু যদি সঁচাকৈ ভাবে মই মৃদুল দাঞ্চেকে কাম কৰি যাওঁ,
তেতিয়াহ'লে ইয়াত প্ৰথম কথাটো হ'ল ভ্ৰাম্যমানখন অকণমান কষ্টকৰ এটা বিষয়। আমি 9টা মাহ ঘৰ দুৱাৰ ৰেডি ৰ'দ বৰষুণ পাৰ কৰি বেলেগৰ ঘৰত 3 দিন থাকি নাটক কৰা মানুহ। প্ৰথম কথা কষ্ট কৰিবলৈ আহিব লাগিব। দ্বিতীয়তে মই 1993 চনত মাত্ৰ অকণমান পইচাৰ বিনিময়ত থিয়েটাৰত আছিলোঁ, কিন্তু সেই পইচাৰ বিনিময়ত আজিকালি মানুহ থিয়েটাৰলৈ নাহে, কেতিয়াও নাহে। কিন্তু সেই কম পইচাৰ বিনিময়ত মোৰ এটা এইম আছিল, লক্ষ্য আছিল যে মই আজি এটকাটো কাইলৈ মই 5 টকা কৰিব লাগিব, যিহেতু মই আৰু একো কৰিব নোৱাৰোঁ। মই মোৰ কাম এইটোৱেই, মোক পৃথিৱী এইকাৰণে পঠাইছে, হয় মই নাটক কৰিব লাগিব। গতিকে মই তেনেকৈ বাছি লৈছোঁ নাটক, গতিকে তাৰ কাৰণে কষ্ট কৰিছোঁ, সাজু আছোঁ সদায়। গতিকে মই সাজু আছোঁ, প্ৰত্যেকে সাজু থাকক, প্ৰত্যেকে আহক, থিয়েটাৰলৈ আহক। ছবিৰ কথা মই নাজানো, মই কৈছোঁ ছবিৰ পৰা বহুত দূৰত। মই ছবিৰ বিষয়বস্তুৰ পৰা মই একেবাৰে নাজানো, মই উপন্যাত এটাল মানুহ, ছবিত মোৰ একো কাম নাইকিয়া মানুহ এটা মই, কাৰণ মই নিজেই কমফৰ্ট নহয় সেইটো জনত। থিয়েটাৰত আহিলে আমাক যদি কয়, মই বহুত নতুন নতুন ল'ৰা আনিছোঁ, মোৰ গাঁৱৰ বহুত আনিছোঁ। আজি অনুবৰাহঁত কমপ্লিটলি মৰণা ল'ৰা হয়, আজিকালি খুব এষ্টাব্লিছ মানুহ তেওঁলোক ল'ৰা। তেনেকুৱা বহুত ল'ৰা ছোৱালী মই আনিছোঁ থিয়েটাৰলৈ। আৰু যদি কোনোবাই কয় মই থিয়েটাৰলৈ যাওঁ, তেতিয়াহ'লে মই পাৰ্যমানে সহায় কৰিম। আৰু তেওঁলোক কষ্ট কৰিবলৈ আহক, 2 দিন চাই আহোঁচোন, চাই লওঁচোন, এবছৰ থাকোঁ, বেয়া লাগিলে গুচি আহিম, তেনেকৈ থিয়েটাৰলৈ আহি লাভ নাই একো। অহা বৰ্ষত বিশ্বনাথ জীয়াই আছে, যদি মোৰ নামটো ভুল হোৱা নাই। নতুন নাট্যদল, নতুন পৰিকল্পনা, নতুন প্ৰযোজক, কিন্তু মৃদুল ভূঞাই সেই নাটকখনৰ, এই থিয়েটাৰখনৰ মৃদুল ভূঞাৰ যিসকল দৰ্শক আছে, সেই দৰ্শকখিনিৰ মাজত এতিয়া উৎসুকতা বাঢ়িছে যে বিশ্বনাথত কি হ'ব। আচলতে আমি 3খন নাটক কৰিম। প্ৰথম কথা 3খন নাটক কৰিম, আৰু এটা নতুন মানে খুব ব্যয়বহুল এখন থিয়েটাৰ আৰম্ভ হৈছে। থিয়েটাৰ ইণ্ডাষ্ট্ৰীত মই আগতে কি হৈছে নাজানো, এতিয়াই বহুত দিন আছে থিয়েটাৰলৈ, এতিয়াই অলৰেডি ছেট টেটৰ কাম শেষ হৈছে। ছেট টেটৰ কাম শেষ কৰি থৈ দিয়া প্ৰযোজকজন পালোঁ। যিয়ে নহওক, থিয়েটাৰত আমি 3খন নাটক ল'ম, 2খন অভিজিতৰ, এখন হ'ল তপস্যা, অলপ বেলেগ ধৰণৰ এখন কাহিনীৰে এখন নাটক কৰিম তপস্যা, আৰু এখন নাটক কৰিম আমি একদম ব্যতিক্ৰম এটা চিন্তাধাৰাৰ। সেই নাটকখনৰ হ'ল মচি দিম তোমাৰ সেন্দুৰ, অকণমান বেলেগ ধৰণৰ নাটক, মচি দিম তোমাৰ সেন্দুৰ। মানে বিধি বিপাকত পৰি নিজৰ গিৰিয়েকে ঘৈণীয়েকৰ বিয়া পাতে, আৰু নকওঁ বেলেগ। এইটো মানে থাকি গ'ল আৰু, মানে নাটকখনৰ কাহিনী অকণমান কৈ দিছে, কিন্তু অকণমান মঞ্চত দেখা পাব যে যিকোনো কাৰণত পৰি এজন গিৰিয়েকে, মৰমীয়াল গিৰিয়েকে সদায় মৰমৰ মাজত থকা ঘৈণীয়েকক বেলেগৰ হাতত অৰ্পণ কৰিবলগীয়া হৈছে, বিয়া দিবলগীয়া হৈছে। গতিকে সেইখিনিতে থৈ দিলোঁ। সেই গিৰিয়েকজন মৃদুল ভূঞা, সেইটোতো হ'বই চাগে। আৰু এখন আছে উদীয়মান নাট্যকাৰ ৰাজদ্বীপৰ, প্ৰথমবাৰৰ কাৰণে ৰাজদ্বীপে মোৰ লগত নাটক কৰিব, মই তাৰ লগত কৰিম। বিশ্বনাথ জীয়াই আছে, বৰ ধুনীয়া কাহিনী, খুব ধুনীয়া কাহিনী এটা আৰম্ভ হৈছে। গতিকে 3খন নাটক লৈ আমি ৰাইজৰ মাজলৈ যাম। ইয়াত আছে, ওচৰে পাঁজৰে বহুত আছে, বেলচৰত আছে, ক'ৰবাত বহুত আছে। মই এই চেনেলটোৰ জৰিয়তে, চিটিজেন নিউজৰ জৰিয়তে এতিয়াই সকলোকে আমন্ত্ৰণ জনাইছোঁ। ব্যক্তিগতভাৱে সকলোকে আমন্ত্ৰণ জনাব পাম, কাক পাম। গতিকে এই চেনেলটো চাই থকা প্ৰত্যেককে মই হাতযোৰ কৰি এটা কথাই কৈছোঁ, 31টা বছৰ মোক যেনেকৈ জীয়াই ৰাখিলে, আৰু অলপ দিনে মোক জীয়াই ৰাখক, গোটেই আজীৱন জীয়াই ৰাখক। মই আপোনালোকৰ বুকুৰ মাজত হৈ থাকিব বিচাৰোঁ, কাৰণ মোৰ একোৱেই নাই, মই নাটকৰ কাৰণে জীৱন দিছোঁ, আৰু মোৰ ল'ৰা ছোৱালীও ছেক্ৰিফাইচ কৰিছে জীৱনটো, তেওঁলোকে মোক তেনেকৈ পোৱাই নাই। কাইলৈও মোৰ ছোৱালীৰ হেৰি আছে, শংকৰদেৱ কলাক্ষেত্ৰত সত্ৰীয়া নৃত্যৰ প্ৰগ্ৰাম আছে, কিন্তু মই আজিলৈকে গৈ পোৱা নাই। তাই মোক কয় যে দেউতা কালি মোক থৈ আহিবা, অন্ততঃ মই ভিডিঅ'খন চাই আহিবাচোন, ক'ত আমি নাচিম, দুখ লাগি যায়। কিন্তু মই নচা সময়ত থাকিব নোৱাৰোঁ, কাৰণ মোৰো অভিনয় আছে সেই সময়ত। গতিকে মোৰ কাৰণে সকলোৱে ছেক্ৰিফাইচ কৰিছে। আমি নাটক 3খনৰ কথা ক'লোঁ, কিন্তু নাট্যদলটোৰ কথা কোৱা নাই। ৰাজধানী থিয়েটাৰ, আৰু খুব সাংস্কৃতিক মানে এগৰাকী ব্যক্তি মল্লিকা ৰয়, ছবিও তেখেতে প্ৰযোজনা কৰিছিল, গংগা ছবিখন। আৰু অসমবাসী ভাবিছে যে এখন ভাল থিয়েটাৰ এখন ওলাব। খুবেই ভাল থিয়েটাৰ, খুব সততাৰে কৰিছে এখন নাটক। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, নাটকখন থিয়েটাৰ নলগা এখন থিয়েটাৰ হ'ব। আৰু প্ৰথমৰ পৰা দেখিলে আমি যিটো লুক কৰিম বুলি ভাবিছোঁ, দেখোঁতে থিয়েটাৰ নালাগিব। গতিকে আমি অকণমান বেলেগ ধৰণৰ চিন্তা চৰ্চাৰ থিয়েটাৰৰ বাহিৰৰ দিশটো বনাম বুলি ভাবিছোঁ। তাত বহুত ৰাখিছোঁ, আমি চেল্ফি ষ্টেণ্ড ৰাখিম, কাৰণ এতিয়া আমাৰ গানত ফটো মাৰিবলৈ সৰু গিনিম এটাত মানুহে হেঁচা ঠেলা কৰে, মানুহৰ কষ্ট হয়।
আমাক সেইখন থিয়েটাৰত আমাক নালাগে, সেইখন থিয়েটাৰ আমাৰ চেল্ফি হেৰি থাকিব, চেল্ফি ষ্টেণ্ড থাকিব, তাত দৰ্শকেও আহি মাৰি থাকিব, আমাকতো মাৰিব পাৰিব। দ্বিতীয়তে সেইখন থিয়েটাৰৰ আগত থিয়েটাৰৰে দায়বদ্ধতাত থকা ম'ম' হাউচ থাকিব, কফি হাউচ থাকিব, টোটেল ব্যৱসায়িক দৃষ্টিভংগীৰে গোটেই কামখিনি কৰা হৈছে। নিশ্চয়কৈ আমি অনুষ্ঠান সামৰিব বিচাৰিছোঁ। আমি আজিৰ চিটিজেন বিশেষত কথা পাতিলোঁ জয়শ্ৰী আৰু মই। আপোনালোক প্ৰত্যেকৰে চিনাকি সততে দেখি থকা এখন মঞ্চৰ মুখ মৃদুল ভূঞা। আমি মৃদুল ভূঞাৰ এটা সংলাপেৰে আমাৰ অনুষ্ঠানৰ সামৰিব বিচাৰিছোঁ। চিটিজেন নিউজৰ প্ৰত্যেককে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। বৰ সততাৰে তেওঁলোক আহিছে আমাৰ ওচৰলৈ, কাৰণ আজিকালি বহুতো চেনেলে বিভিন্ন দিশত আগুৱাই যায়, তাৰ মাজত বহুত এনেকুৱা অনুষ্ঠান আমাৰ কাষলৈ আহে, আৰু প্ৰথমবাৰৰ কাৰণে মোৰ কাৰণে আহিছে চিটিজেন নিউজ। গতিকে খুব ভাল মন লৈ আহিছে তেওঁলোক। এই ভাল মনটো আৰু ভাল হৈ গোটেই মসৃণ এটা ৰাস্তাৰে আগুৱাই যাওক। আজি মই গম পাইছোঁ চিটিজেন, আজি এই অঞ্চলে গম পাইছে, নলবাৰীয়ে গম পাইছে, অসমে গম পাইছে, কাইলৈ বিশ্বই গম পাওক তাৰে কামনা কৰিছোঁ। আৰু তোমালোকে যি মনোভাৱেৰে যি উদ্দেশ্য লৈ আগবাঢ়িছা সেইটো সফল হওক। আৰু সদায়তো নাটকত অভিনয় কৰিয়ে থাকোঁ। মই এখন নাটক কৰিছিলোঁ শৈশৱতে ধেমালিতে, ভূপেনদাৰ। মই আচলতে খুব অহংকাৰী এটা মানুহ হওঁ কেতিয়াবা ৰাতি শুই থাকোঁতে, এইকাৰণেই যে মই ভূপেনদাৰ দুখন নাটক কৰিছিলোঁ, দুইখনৰ নায়ক মই আছিলোঁ, নিজে চাইছিল। এখন হ'ল শৈশৱতে ধেমালিতে, থিয়েটাৰ ভাগ্যদেৱী, এখন আবাহনত হ'ল ভুল নুবুজা ভূপেনদা। সেইখনত 3 বছৰ কৰিছোঁ, 3 বছৰ কৰিছোঁ। তাৰ এটা সংলাপ আছিল, আৰু মই শৈশৱতে ধেমালিতে ভূপেনদাৰ গানৰ এটা সংলাপ বনাইছিলে, সেই সংলাপটোৱে মই সমাপ্ত কৰিম। জীয়াই থাকিম, জীয়াই থাকিম, জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে। জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। ভূপেনদাই আশা কৰিছিলে মানুহৰ দাম সোণতকৈ মূল্যৱান হওক। এই যে আজি তোমালোক মোৰ ওচৰলৈ আহিছে, চিটিজেন নিউজ মোৰ ওচৰলৈ আহিছে, ইয়াৰ অৰ্থ কিন্তু সেইটোৱেই। ভূপেনদাই আশা কৰা নাছিল এফালে সোণ দি এফালে মানুহ দাঙিব, কিন্তু সোণতকৈ ডাঙৰ মূল্যৱান মানুহ হ'ব লাগে। আজি মোক যি মূল্য দিছে, তোমালোকে যি মূল্য দিছা, ইয়াৰ সোণতকৈ বহুত ডাঙৰ মূল্য বুলি মই গ্ৰহণ কৰিছোঁ। আশা কৰোঁ অসমৰ ৰাইজে এই চেনেলটো খুব ধুনীয়াকৈ সামৰি ল'ব, বুকুত ল'ব, মন মগজুত লৈ ফুৰিব। আৰু মোৰ বিশ্বাস এই চেনেলটোৱে মানুহৰ মনৰ কথা প্ৰতিনিয়ত আপোনালোকৰ বুকুৰ মাজলৈ ঠেলি দিব। ধন্যবাদ। অনুষ্ঠানটো চাই থকাৰ বাবে প্ৰতিগৰাকী দৰ্শক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।